ৰাজু তই গম পাৱ নাপাৱ পদুমী বায়েকক বিয়া দিব ওলাইছে নে গম পাইছ নাই তই? মায়ে কৈছিলে কালি মাতি থৈ গৈছেহি বুলি। তই যাবি নেকি বিয়াত? তাকে ভাবিছো মাক দেখোন কৈছিলো বোলে ভাল চোলা এটা আনি দিবি পিন্ধি যাবলৈ বিয়াত, নাই বুলি ক'লেহি। মোক আকৌ আমাৰ হেৰি দেউতা ভাগৰ এটাই পিন্ধি যাবলৈ ক'লে। উপায় নাই, কি কৰিবি, দুখীয়া ঘৰত জন্মাবলৈ এনেকুৱাই হ'ব বুজিছ, দুখ নকৰিবি আৰু। তাকে ভাবি আছো কি কৰা যায় গম পাই নাই। এইটো পুৰণা চোলাবোৰতো বিয়াত পিন্ধি যাব নোৱাৰো বুজিছ নাই। এই গদৈ গায়েডোখৰ মাহঁতে চাই থৈ আহিছো। গদৈ গায়েডোখৰ একদম তামোল গছজোপাত ইমান লমা লমে তামোল লাগি আছে নহয়। কেনেবাকে তাত দুঠুকামান পাৰি যদি বিকি দিব পাৰো নহয়, আমালৈ দুটা স্পটিং আহি যাব গম পাইছ নাই তই। মই নকৰো দেই সেইবিলাক চোৰ কাম কৰিবলৈ আহিছে। মেথাটো বেয়া হৈছে নেকি তোক আকৌ? গদৈ যিটো দেখা নাই নেকি, গোটেইখন একদম বডি বনাই থৈছে গোটেই, তোক পালে থুকুচি পেলাব। মই সেইবোলে যাবলৈ নাই দেই। মই লাগিলে বিয়াই খাবলৈ নাযাওঁ, তথাপিতো চোৰ নকৰোঁ। তই নাজানো চোৰ মহাপাপ, গম পাইছ নাই, কৰিব নালাগে। তোৰ ভয়ডাল অকণ বেছি, জোখতকে বেছি এইটো ভয়ডাল। এনেকৈ হ'লে কেনেকৈ হ'ব? নাথাকিবি তই মোৰ লগত যদি মানে ভয় হয়। এইটো কণ্টিল আহিছে ৰ, কণ্টিলক কম তোৰ যি ভয় পান্দা কণ্টিলকে কৈ চাব লাগিব। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতিটো পাল, ধুমুহাহঁতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, জয় জগন্নাথ। হুইয়া ভৰি দুটাই শিকি মেল মাৰি আছে দেই অকলে অকলে। তই আহিলি ভালেই কৰিলো, কথা এটা কম বুলি ভাবি আছ চিনি পাই। এইটো কৈছো তই একদম ভয় পান্দ, কথা নুশুনি ইমান ভয়, তাৰ আকৌ জোখতকে বেছিয়ে ভয় পায়। মানুহটো দেখিছ নাই চেলপেটিয়া দেখি চেষ্টা, ভয় কেলে নহব? কি যে ক তই বা শুনচোন তোক কথা এটা কওঁ, পদুমী ঘৰত বিয়া ওলাইছে নহয়, তই বেলেগ মাতিছে নাই তহঁতক? অ মাতি থৈ গৈছেহি। আমাৰ ঘৰত প্ৰথমেই মাতিলে হপায়। সেইদিনাখন এসপ্তাহ আগৰ পৰা মায়ে গায়ে আছে বিয়াৰ কথা, কি যাম, কি লৈ যাম, কি দিম, কি পিন্ধি যাম। টেমাটো একদম গৰম কৰি থৈছে এইকেইদিন ঘৰত, গম পাইছ তই। সেইকাৰণে ওলাই আহিলো, ঘৰটো একেই টপিকতে টিপ টাপ হৈয়ে আছে। অ একেই আমাৰ ঘৰতো একেই চলি আছে। এতিয়া আকৌ সেইটোকে কৈছো চানা, এতিয়া ইমান দূৰত আকৌ মানুহ আহিব, তাত যদি ভালকে যদি নেযাওঁ আমাৰ মাৰ ইজ্জত সন্মান কি থাকিব বাৰু তই কচোন বাৰু। কথাটো ময়ো নহবা নহয়, ময়ো ভাবিছো, পিছে ভাল চোলা এটাই নাই নহয়। তোৰ চব যিখিনি আছে চব পিন্ধি পন্দহ বনাই দিলো, এতিয়া কি পিন্ধি যাম বাৰু? মাকতো চোলা বিচাৰিব নোৱাৰো, মায়েতো গালি দিব। এতিয়া কি কৰিম, পেটুৱাকে খুজিম নেকি চোলা এটা, তাত ঢেৰ চোলা নহয়, তাই চোলা এটা পিন্ধি যাব লাগিব হপায়। তই বাৰু লোকৰ চোলাটো পিন্ধি বিয়াখন খাবলৈ যাবি নি? বছৰেকৰ মূৰত বিয়াখন ওলাইছে, নিজে কিবা এটা কৰি ল'লে বেলেগ কথা, লোকৰ ওচৰতে পিন্ধি তই বিয়া খাবলৈ যাবি নি? কোনোবাই যদি কৈ দিয়ে তোক পেটৰ চোলা পিন্ধি আহিছে বুলি, তেতিয়া কি কৰিবি তই? কম লাজ পাবি নে বাৰু? চিন্তা কৰিছচোন তই কথাষাৰ। এই তই যে তাক পাকে পকাই বুজাই আছ যে ইমানকে, তই চিধা চিধিকে কৈ নিদিয় কেলে তই যে গদৰ ঘৰতে তামোল চুৰ কৰিবলৈ যাওঁ বুলি? কি কবি? এই নহয় তই শুন না কথাষাৰ, চানা মই আজি আহি থাকোঁতে দেখি থৈ আহিছো, চা গদৈ ঘৰত কিমান তামোল আছে বাৰীখনত, তই নিজে দেখিছ। এজোপা যদি আমি দুটকামান যদি তামোল পাৰি যদি বিকি যদি দিব পাৰোঁ, আমালৈ দুটা স্পটিং আহিব। আৰু সিহঁতৰ এজোপা দুটকা তামোল বিকি দিওঁতে কি যাবনো? কিমান বাৰীত কিমান তামোল লাগিছে, কেনেকৈ গম পাব কোনে নিলে কি কৰিলে? বৈ নহ'লে আমি গৈ সেইটো কৰি থৈ আহোঁগৈ, পইচাও পালোঁ 2 টকা, চোলা দুটাও পালোঁ, বিয়া ধুনীয়াকৈ ষ্টাইল মাৰি পিন্ধি যাব পাৰিম, আৰু 2 টকা পকেটত থাকিব, ভাল লাগিব ন? চেল তেল আহিব নাই বিয়াত? পকেটত 2 টকা থাকিলে ভাল লাগিব, নাইতো মোৰ টেঙা মৰণ জ্বালা কিবা এটা খোৱাবলৈ ভাল লাগিব। তই সেইবোৰত
মাথা মাৰি আছো কি না নহয় দেই জুবিন দাই কৈ থৈ গৈছে চুৰ নকৰিবলৈ কৈ থৈ গৈছে চুৰ নকৰিবলৈ কৈ থৈ গৈছে পইচা ঘটিবলৈ কৈছে বেয়া কাম কৰিবলৈ নাই কৰা মই চুৰটো কৰিব নোৱাৰো মই তাক সেইটোকে অথনিপৰা বুজাই আছো ই নুবুজে নহয় দেখিলি এতিয়া মই কোৱাটোকে তোক ক'লে নে কণ্টলে চা তহঁতি যদি ইমান জুবিন দা কৈ আছে হয়নে আমি জুবিন দেশৰ মানুহ হয়নে তো জুবিন দা আৰু এটা কথা কৈ থৈ গৈছে ঘেণ্টাও খাতি নকৰিবলৈ কৈছে তো মই কিয় কৰিম তহঁতি যিমানে যি কৈ থাক মই যামেই তহঁতি নেযাওঁ মই অকলে হ'লেও তামোল চুৰ কৰি আনি বিকি স্পৰ্টিং পিন্ধি পকেটত মাল লৈহে যাম তোৰ টেমাটো সঁচাকৈ বেয়া হ'ল হ'ব বুজিছ নাই কি বুজি নাপাব যদি কেনেবাকৈ তোৰ ধৰাব কি কৰিব গৰুৱে দেখিছ নাই একদম বডি বনাই একদম মাচুল কেনেকৈ ওলমি আছে গাত তোক যদি একদম ধৰি ঠেকেচ মাৰি দিব পকাই দি গোলাই যাব তোৰ যদি লগৰে নহয় তেতিয়াহ'লে নাযাওঁ যদি মই অকলে যাওঁগৈ থাকি বেছি প্ৰতি নাথাক ৰাজু ই সঁচাকৈ যাবলৈ আছে নেকি বাৰু চাচোন বাৰু মোৰ হ'লে বেয়া ভয় লাগিছে দেই মই হ'লে নাজানো তই এইবিলাকৰ মাজত মই নোসোমাওঁ আকৌ এইবিলাক যদি মায়ে গম পায় নহয় পিঠিত একদম চিকনি আছে চেয়া কৰি দিব মই নোসোমাওঁ দেই এইবিলাকত ব'ল আমি দুটা যাওঁগৈ ব'ল ইয়াত থাকিলে তাৰ লগত আমিও ফচিম ব'ল ইয়াৰ পৰা যাওঁগৈ